অ' মা, কিয় কান্দিছ তই? অ' মা, আছোঁ মই জীয়াই। দুখীয়া বুলি সমাজে হাঁহিলে, থাকিম তোৰে কাষত সদায়। খেতিয়কৰ ল'ৰা খেতিয়েই কৰিম দে, নিজৰ নহ'লে কি হ'ল, আধি মাটিতো আছে আনৰ। সেই মাটিৰ গোন্ধতেইতো আমি ডাঙৰ হৈছোঁ। আনৰ দৰে চাকৰি কৰি ডাঙৰ গাড়ীত উঠাবলৈ শকতি নাই অ' মোৰ। সপোনটো ময়ো দেখোঁ, এখন পকী ঘৰ, এখন ডাঙৰ গাড়ীক লৈ। পিছে জাননে বাৰু মোৰ আজলীয়াই, এইবোৰ ঘটিবলৈ বোলে পইচা লাগে। মইনো বাৰু আধি খেতি কৰা ল'ৰাটোৱে পইচানো ক'ত পাম? অ' মোৰ আজলীয়াই, তই জাননে বাৰু, ডাঙৰ অট্টালিকাতকৈ আমাৰ খেৰী ঘৰটোৱে ভাল অ'। সুখবোৰ দেখোন ইয়াতেই বিচাৰি পাওঁ। বিলাসী ৰেস্তোৰাঁৰ সেই বিলাসী থালিখনতকৈ তই দিয়া থালিখনেই ভাল অ'। পেটৰ ভোকটোতো তাতেই মাৰ যায়। সূৰ্যৰ কিৰণে পৃথিৱীক জগায়, ৰাতি নামঘৰত দবা কোবায়। মনৰ আৱেগবোৰ প্ৰকাশ পায়, প্ৰকৃতি আৰু মন শান্ত হৈ যায়। ধন্যবাদ।